চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আৰু আজি মই নতুন এটা ব্লগ লৈ আহিছোঁ আৰু সেয়া হৈছে পাৰ্চেলৰ পৰা পাৰ্চেল এটা আহিছিল মোৰ এক্সপ্ৰেছৰ পৰা অৰ্থাৎ মিছোৰ পৰা আহিছে আৰু সেয়া মই আপোনালোকক দেখাম কেনেকুৱা আহিছে কি আহিছে। মই এযোৰ ড্ৰেছ অৰ্ডাৰ কৰিছিলোঁ যেহেতু মিছো মহা চেল চলি আছিলে ডিচেম্বৰ লাষ্টত এতিয়া বহুত অফাৰ তেওঁলোকে দি আছে, বহুত চেল চলি আছে, আপোনালোকেও ল'ব পাৰে আৰু সেইবাবে মই কমতে পাই পিনে ড্ৰেছ এযোৰ ল'লোঁ আৰু এয়া পাৰ্চেল আহি পাইছে আৰু মই আপোনালোকক এইটো খুলি দেখাই আছোঁ। তেন্তে কেনেকুৱা আহিছে আপোনালোকে জনাব। আৰু এয়া হৈছে ড্ৰেছটো দেখিছে একদম লাইট পিংক কালাৰ। এয়া হৈছে কুৰ্তিটো আৰু লগতে পেনো দিয়া হৈছে, গতিকে এইটো মই বহুত কম দামত পাইছিলোঁ। এইটো আপোনাৰ তাত ৰেট আছিলে 650, মই চেলত 440তে পালোঁ, গতিকে বহুতখিনিয়ে লাভত হৈছে নহয়নে। আৰু এতিয়া মই খুলি চাওঁ কেনেকুৱা হয় আৰু কাপোৰটো একদম ছফ্ট, বহুত ভাল আহিছে, একদম পিয়'ৰ কটন হয় আৰু এয়া চাওক এনেদৰে হাততো এম্ব্ৰইডাৰী কৰা আছে আৰু ডিঙিটো আছে আৰু এয়া হৈছে ফ্ৰক ষ্টাইলৰ। এয়া এনেদৰে ফ্ৰক ষ্টাইলৰ হয়। দেখিছে বহুত ভাল লাগিছে আৰু কাপোৰটো একদম ছফ্ট আছে, ভাল লাগিছে আৰু তলতো এনেদৰে ডিজাইন কৰা আছে আৰু লগতে আপোনাৰ হোৱাইট কালাৰৰ এটা পেণ্ট দিছে আৰু এয়া পেণ্টটোও বহুত ছফ্ট কাপোৰ হয়, পিন্ধি বহুতে আৰাম লাগিব আৰু এয়া হৈছে পেণ্টটো, পেনৰ তলত এনেদৰে ডিজাইন কৰা আছে আৰু মই আপোনালোকক ভালদৰে দেখাই আছোঁ, তেন্তে ভিডিঅ'টো চাই যাব। আৰু এয়া চাওক একদম লাইট পিংক কালাৰ, পিচ কালাৰ নিচিনা হয় আৰু মোৰতো বহুতে ভাল লাগিছে ড্ৰেছযোৰ, ভবাতকৈ বহুত ভালেই আহিছে। মই কাপোৰটো অলপ কেনেকুৱা আহিব, অলপ চিন্থেটিক টাইপ হ'ব নেকি তেনেদৰে ভাবিছিলোঁ, কিন্তু নহয়, ধুনীয়া কটন কাপোৰত আছে, একদম পিন্ধি বহুত আৰাম লাগিব আৰু বিশেষকৈ গৰম দিনৰ কাৰণে আৰু বহুতে ভাল। আৰু এয়া লগতে আৰু এটা পাৰ্চেল আহিছে মিছোৰ পৰা আৰু এইটো পাৰ্চ আছে এটা, আপোনালোকক খুলি দেখাই আছোঁ। এইটোও মই অফাৰতে পাইছিলোঁ, সেইবাবে ল'লোঁ। আৰু এয়া হৈছে চাওক ইমান ধুনীয়া এইটো পাৰ্চ, মই 300 টকাত এইটো পাইছোঁ আৰু আপোনালোকক এতিয়া খুলি দেখাই আছোঁ পাৰ্চটো। এয়া চাওক, এয়া পাৰ্টি বা বিয়া চিয়া যিকোনো পাৰ্টিত ল'বৰ কাৰণে, ৱেৰ কৰিবৰ কাৰণে এইটো পাৰ্চ খুবেই ধুনীয়া আৰু মোক এইটো কালাৰে ভাল লাগিলে, যিহেতু ব্লেক কালাৰ মোৰ ওচৰত আছেই আৰু ব্ৰাউন আছে, বাকী বেলেগ কালাৰো আছে, গতিকে এইটো অলপ আনকমন কালাৰ লাগিলে, গতিকে মই ল'লোঁ আৰু বহুতে ভাল লাগিছে। আৰু এডাল হৈছে হেণ্ডেল, এনেদৰে এইডাল লংকৈ ল'ব পৰাকৈও আছে আৰু শ্বৰ্টকৈ ল'ব পৰাও আছে আৰু বেগটো সঁচাকৈ বহুত ভাল লাগিছে। এয়া চেইন, চেইনটো ভিতৰত দুটা আছে আৰু সৰুকৈ এইটো এটা আছে আৰু এইফালে আৰু এই মাজৰ চেইনটোতো কিবা ভৰাব পৰা যাব, গতিকে মই বহুত ভালে পাইছোঁ আৰু কাপোৰটো বহুত ভাল, আপোনাৰ একদম লেডাৰ হয়, ধুনীয়া ছফ্ট লেডাৰ, ভাল লাগিছে। আৰু এয়া চাওক পাৰ্চটো সঁচাকৈ বহুত ভাল লাগিছে, এনেদৰে ভালে লাগিব ল'লে, আপোনালোকে হাতত এনেদৰে লওক বা এনেকৈ লওক, যেনেকৈ হ'লেও ভাল লাগিব, গতিকে মইতো বহুত ভাল পাইছোঁ এইটো আৰু সঁচাকৈ বহুত ভাল হয়। তেন্তে আপোনালোকক লাগিলে আপোনালোকেও ল'ব। তেন্তে ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব আৰু আপোনালোককো যদি লাগে তেনেহ'লে ল'ব পাৰিব আৰু লগতে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।